আজি হিন্দু যুৱ পৰিষদ অসমৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত কোকৰাঝাৰত আয়োজন হৈছে। ইয়াত আহি এটা কথা আটাইতকৈ ভাল লগা কথাটো হ'ল যে বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে বিভিন্ন অপশক্তিয়ে আমাৰ সনাতন হিন্দু ধৰ্ম দৰ্শনৰ জাতি জনগোষ্ঠীবিলাকক পৃথক পৃথক কৰিবলৈ চেষ্টা কৰি আছে। ইয়াত আজি বিশ্ব হিন্দু যুৱ পৰিষদে সকলোকে একত্ৰিত কৰাৰ যি প্ৰয়াস কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি হিন্দু হিচাপে সনাতনটো আমাৰ শৰীৰ। যেনেকৈ আমাৰ এই শৰীৰটোত বাহিৰে ভিতৰে দেখা নেদেখা বহু অংগ প্ৰত্যংগ আছে, তেনেকৈ প্ৰত্যেক জাতি জনগোষ্ঠী বিভিন্ন পন্থ উপপন্থ, সেয়া বাথৌৱে হওক, সেয়া বুঢ়া বাথৌৱে বুলিয়েই কওক, সেয়া আপোনাৰ দেউৰী কছাৰী কাৰ্বি ডিমাচা যত যিমান আছে ইয়াতে শৈৱসকল শাক্তসকল বৈষ্ণৱসকল শ্ৰীমন্ত শংকৰদেৱ সংঘই কওক, সকলোখিনি একত্ৰিত হৈ বৃহত্তৰ সনাতন সত্তাটো সনাতন শৰীৰটো সম্পূৰ্ণ হৈছে আৰু ইয়াত আমি তাৰ প্ৰতিফলন দেখা পাইছোঁ। আমি সেইকাৰণে মানুহখিনিক যথেষ্ট আহ্লাদিত দেখিছোঁ, উৎসাহিত দেখিছোঁ। তদুপৰি আটাইতকৈ ডাঙৰ কথাটো হ'ল যে খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ যিটো আগ্ৰাসন, এক প্ৰকাৰে বিশেষকৈ জনগোষ্ঠীসমূহৰ মাজত তেওঁলোকে জনগোষ্ঠীসমূহক যিধৰণে আগ্ৰাসন কৰাৰ চেষ্টা কৰিছে, ইয়াতো মাজতে দেখা পাইছিলোঁ যে কোনোবা এখন কোকৰাঝাৰ কোনোবা এখন বিদ্যালয়ৰ হোষ্টেলত জোৰ জবৰদস্তি খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰাৰ এটা প্ৰৱণতা আমি দেখিবলৈ পাইছিলোঁ। এই কথাবোৰৰ ক্ষেত্ৰতো আমি কৈছোঁ যে আমাৰ ৰাইজ সজাগ সচেতন হ'ব লাগিব। ইয়াত যিসকল ST আমাৰ জনগোষ্ঠীয় যিসকল জনগোষ্ঠীয় লোকসকল ST এইকাৰণে কাৰণ তেওঁলোক ভাৰতৰ ভূমিৰ পৰা এটা বিশেষ স্পেচিফিক কেৰেক্টাৰিষ্টিক্স লৈ পেলাই তেওঁলোক বড়ো কাৰ্বি কছাৰী সেইধৰণে আছে, সেইধৰণে তেওঁলোক ST হৈছে, কোনোবা SC হৈছে। এতিয়া কথাটো হ'ল খ্ৰীষ্টিয়ান ধৰ্ম বা ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত আমি নাভাবোঁ যে কোনোবা ST আৰু SC হৈ থকাৰ যোগ্যতা তেওঁলোকে পাব লাগে, কাৰণ এই স্পেচিফিক ইণ্ডিজিনিয়াছ এথেনিচিটি যিটো খ্ৰীষ্টিয়ান হৈ যোৱাৰ লগে লগে বা অন্য ধৰ্মলৈ গুচি যোৱাৰ লগে লগে তেওঁলোকে সেইটো হেৰুৱাই পেলাইছে। আৰু এই বিষয়ত আমি আহ্বান কৰিছোঁ, আমি এক পৰিকল্পনাও হাতত লৈছোঁ, যিসকল জাতি জনগোষ্ঠীয় লোকে নিজৰ স্বকীয়তা এৰি অন্য ধৰ্মলৈ গৈছে তেওঁলোকৰ যাতে ST ষ্টেটাছটো নোহোৱা কৰি দিয়া হয়। ইতিমধ্যে আমি ভাৰত চৰকাৰৰ লগতো আলোচনা কৰি আছোঁ এই বিষয়টোত, ইয়াতো কৰিছোঁ, কাৰণ নহ'লে সেই মানুহখিনি বিদেশী চিন্তাবোৰে কিন্তু আমাৰ জাতি জনগোষ্ঠীসকলৰ যিটো মূল ভেলু বা মূল যিটো বৈশিষ্ট্য, এতিয়া চাওক দখনা এখন পিন্ধিয়ে যাব, আৰনা এখন লৈয়ে যাব। চাৰ্চত যদি আপুনি দখনা আৰু আৰনা এখন লৈয়ে যাব লগা হয়, তেতিয়াহ'লে তাত খ্ৰীষ্টিয়ান হোৱাৰ কি প্ৰয়োজন আছে? মতলবটো কি আছে? মোৰ চিনাকিটো বড়ো নহয়, মোৰ চিনাকিটো কাৰ্বি, মোৰ চিনাকি কছাৰী, মোৰ শৰীৰত মোৰ সাজপাৰত যি আছে মোৰ কাৰ্বি বড়ো কছাৰীৰ স্বকীয়তা আছে, কিন্তু চাৰ্চত সোমাই যোৱাৰ লগে লগে মই তাত পৃথক কেনেকৈ হৈ যাম? পৃথক হ'ব মই নোৱাৰোঁ, কিন্তু মোৰ বড়ো কাৰ্বি কছাৰীৰ নিজা চিন্তাটো কি আছিল? বাথৌ বা ব্ৰহ্ম বা তেনেকুৱা। গতিকে এই কথাটো আমাৰ জাতি জনগোষ্ঠীসকলে অনুভৱ কৰা উচিত। ৰাজনৈতিক নেতাসকলেও বা অন্যান্য বিভিন্ন সংগঠনৰ সামাজিক সাংস্কৃতিক সংগঠনৰ নেতাসকলেও এই কথাটো অনুভৱ কৰা উচিত। গতিকে মই ভাবোঁ আজি এই সভাখনে কোকৰাঝাৰৰ পৰা এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিব সকলোকে। সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ আমি যি সনাতন সত্তাৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰ বহন কৰি আমি শক্তিশালী বৃহত্তৰ অসমীয়া জাতি আৰু সুন্দৰ আমি সনাতন ধৰ্মৰ দ্বাৰা পৰিচালিত ভাৰতবৰ্ষ নিৰ্মাণ কৰিব পাৰিম। আজি সভাত বোধহয় এইটো উত্তৰ আপোনালোকে তেখেতলোকে দিব পাৰিব, কাৰণ মই যিহেতু কুটুম্ব সুৰক্ষা পৰিষদৰ তেখেতলোকৰ সাংগঠনিক বিষয়বোৰ মই ইমান ক'ব নাজানিম, গতিকে আপোনাক তেওঁলোকে সুধিলে তেওঁলোকে হয়তো সঠিকভাৱে উত্তৰটো দিব পাৰিব। नोंथाङा रेलवे, आसाम पुलिस, बेंक, टेट बायदि सरकारि साख्रि मावनो गोसो दं नामा? एबा नोंथाङा बेफोर बायदि साख्रिनि थाखाय थियारि खालामगासिनो दं नामा? नोंथाङा रेलवे, आसाम पुलिस, बेंकिं, SSC, आसाम डाइरेक्ट रिक्रुटमेन्ट, टेट बायदिनि आनजादखौ खनले होदोंब्लाबो जाफुंसारनायखौ मोननो हायाखै नामा? जुदि नोंथाङा रेलवे, आसाम पुलिस, बेंकिं, SSC, आसाम डाइरेक्ट रिक्रुटमेन्ट, टेट कम रिक्रुटमेन्ट आनजादनि थाखाय थियारि खालामगासिनो दङब्ला नोंथांनि थाखाय लानानै फैदों मोनसे मोजां रादाब। लास्ट ईयर से प्रिपरेशन स्टार्ट किया, बट कोचिंग ज्वाइन करने के बाद ही मेरा एग्जाम क्लियर हुआ। तो मेरा इस साल 3 एग्जाम का प्री क्लियर हुआ, CHSL का प्री क्लियर हुआ, फिर IPS PO का मेरा प्री क्लियर हुआ है और CGL का भी मेरा प्री क्लियर हुआ है। तो अभी मैं मेंस का प्रिपरेशन कर रहा हूँ। क'क्राझार सहरनि RNB रोड वार्ड नम्बर 6 साई बाबा मन्दिर एबा एयारटेल अफिसनि साखाथियाव दङ IBT कचिं इन्स्टिट्यूटआ। IBT कचिं इन्स्टिट्यूटआव बेंकिं, SSC, रेलवेज, डिफेन्स, टेट आरो गुबुन सरकारि साख्रिफोरनि आनजादनि कचिं होनाय जायो आरो बेनि मुं थिसननाया दासान्दि सोलिगासिनो दङ। I'm not a
उइकफोर ओमफ्राय दा बाहाय आं एसे थाबसिन जाबाय आरो बेवहाय CA क्लासबो जायो माने सामफ्राम कारेन्ट एफेयारफोर जानाय बहाबा मा जानाय जिउ मा जानाय बेखौ मोनगोन ओमफ्राय रिजनिंफोर इंग्लिश क्लास जोबो गासिबो मेरा क्वांट में एक्चुअली खराब था, इसलिए मेरा ज़्यादातर एग्जाम में क्वालिफाई नहीं कर पा रहा था और कॉन्फिडेंट भी नहीं था। जब से मैंने ज्वाइन किया है तब से मैंने क्वांट पे एक्चुअली अभी मैं क्वांट पे अच्छा हूँ और कर भी पा रहा हूँ, तो अभी कॉन्फिडेंट भी हूँ और फैकल्टीज भी बहुत अच्छे हेल्प करते हैं बहुत। RBT Coaching Instituteआव मुं थिसननायनि गोबां मुलाम्फाफोरखौ नोंथाङा मोननो हागोन, जेरै लो कोर्स फीस, स्पेशली डेली करंट अफेयर्स क्लासेस, लाइफटाइम मेंबरशिप कार्ड, weekly 5 to 6 days classes, comprehensive study materials, regular online and offline mock test, Make My Exam app, flexible class timings, doubt clearing session. बेफोर गासै सुबिदाफोरखौ नोंथाङा IBT Coaching Instituteआव मोननो हागोन। अब्ला थाबैनो मुं थिसनदो। आबुङै मिथिनो थाखाय 9387277188 एबा 91013258449 आव सोलोंनो हागोन।